আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল লগতে ফেসবুক চ্যানেলতো আপোনাক স্বাগতম জনাইছো বন্ধুসকল বিগত কিছুদিনৰ পৰা বঙাইগাঁৱত এক অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ মূলত হ'ল দুজন ব্যক্তি এজনৰ নাম হৈছে বিশাল হিন্দু কিং উৰফে বিশাল ৰয় আৰু আনজন হৈছে বিকাশ ৰয় ইহঁতৰ এটা গ্ৰুপ আছে এই গ্ৰুপটোৰ কাম হৈছে কিছুমান মুছলমান লৰাক টাৰ্গেট কৰি ইহঁতে লাভ জিহাদৰ নামত শাৰীৰিকভাৱে অত্যাচাৰ চলায় তেওঁলোকক মাৰপিট কৰি সেইবিলাক ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰে কোনো হিন্দু চহরের লগত ঘুরাঘুরি না করবে যদি ঘুরাঘুরি দেখাবাং মারিম তোমাক আপনাদের সালা সব মুসলিমে সালা আমার হিন্দু চহরে নষ্ট করবাইছেন কেন তোর নাম কি বন্ধুসকল আচলতে তেওঁলোকৰ উদ্দেশ্যটো বেলেগ ধৰণৰ তেওঁলোকে বঙাইগাঁৱৰ পৰিৱেশটো বিনষ্ট কৰিব খুজি আছে যিটো শান্তি সম্প্ৰীতিৰ বঙাইগাঁৱত পৰিৱেশ আছে সেইটো তেওঁলোকে বিনষ্ট কৰিব খুজি আছে আৰু তেওঁলোকে যাতে এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে তাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে কিন্তু ইয়াত জিলা প্ৰশাসনৰ ভূমিকা খুবেই দুৰ্ভাগ্যজনক আচলতে বিশাল ৰয় তেখেতে বিগত কিছুদিনৰ পৰা তেওঁৰ যিটো ছ'চিয়েল মিডিয়া ফেচবুক একাউণ্ট এই ফেচবুক একাউণ্টৰ জৰিয়তে বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' আপলোড কৰি আছে কিন্তু এই ভিডিঅ'বিলাক হয়তো প্ৰশাসনে চাইছে নে নাই আমি গম নাপাওঁ কিন্তু যদি নজৰত পৰিছে তেওঁলোকে এতিয়ালৈকে কিয় ব্যৱস্থা লোৱা নাই এইটো খুবেই দুৰ্ভাগ্যজনক কথা কাৰণ বিশাল ৰয় আৰু বিকাশ সিং ইহঁতৰ উদ্দেশ্য হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হিন্দু মুছলমানৰ মাজত এক বিভেদ সৃষ্টি কৰা লগতে আমি যিখিনি তথ্য লাভ কৰিছোঁ ইয়াৰ যিটো গ্ৰুপ আছে গ্ৰুপৰ অধিকাংশই বহিৰাগত মানুহ বহিৰাজ্যৰ পৰা প্ৰৱেশ কৰা লোক বিকাশ সিং এজন হিন্দীভাষী ল'ৰা হয় তেখেতে বিহাৰ নে ক'ৰ পৰা আহিছে মই সঠিকভাৱে নাজানো কিন্তু তেওঁৰ যিটো ধৰণৰ কথা বতৰা খুবেই নিন্দনীয় क्या कर रही थी कहाँ घूम रही थी क्या घूम रही थी क्या घूम रही थी ना ना ठीक है ना ना वीडियो कर मेरा फैमिली से बात कीजिए ना आप लोग बुलाओ फैमिली को चलो बुलाओ चलो फैमिली के पास में ये सब ना ज्यादा नाटक मत दिखाओ ज्यादा राइट वाइट मत दिखाओ ये सब मत दिखाओ तुम लोग का लड़की के लिए हम लोग का हिंदू धर्म से ठीक है ठीक है किसी लड़की को बदनाम करने की कोशिश करें ना ठीक है कीजिए बदनाम देख देख फालतू देखा আচলতে তেওঁলোকে লাভ জিহাদৰ নামত মুছলমানক টাৰ্গেট কৰি মুছলমানৰ মাজত এক সন্ত্ৰাস সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আমি ভিডিঅ'ত পৰ্যবেক্ষণ কৰিছোঁ কিছুমান ল'ৰা কম বয়সীয়া ল'ৰা অকলশৰীয়া ল'ৰা কিছুমান ৰাস্তাৰে গৈ আছে হঠাতে তেওঁলোকে আহি জোট বান্ধি আহি সেই ল'ৰাজনক আক্ৰমণ কৰা দেখা গৈছে আচলতে ইয়াৰ উদ্দেশ্য কি তেওঁলোকে কি কৰিব খুজি আছে জিলা প্ৰশাসনে এতিয়ালৈকে কিয় ব্যৱস্থা লোৱা নাই আৰু বিশাল ৰয় তেখেতে দুদিনমান আগত গ্ৰেপ্তাৰ হৈছিল কিন্তু তেওঁক লগে লগে 24 ঘণ্টা নহওঁতে তেখেতক জামিন দি দিছে ইমান সোনকালে কেনেকৈ জামিন দিলে আৰু আৰক্ষীয়ে কিয় সঠিক ব্যৱস্থা লোৱা নাই এইটো খুব দুৰ্ভাগ্যজনক কথা যিসকল বঙাইগাঁওবাসীয়ে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে এই বিকাশ সিং আৰু বিশাল ৰয় তেখেতসকলক বৰ্জন কৰিব লাগে যাতে অকল মুছলমান নহয় হিন্দু সম্প্ৰদায়ৰ লোকসকলেও ইহঁতক বৰ্জন কৰিব লাগে কাৰণ ইহঁতে বঙাইগাঁৱৰ শান্তি সম্প্ৰীতিৰ পৰিৱেশ এইটো বিনষ্ট কৰিব খুজি আছে हम लोग का हिंदू धर्म से मत दिखाओ तुम लोग जैसा लड़की के लिए हम लोग का हिंदू धर्म का खाना बना है हां देख देख और मोबाइल खड़ा मोबाइल खड़ा ओए टच मत करना मोबाइल डिलीट करो टच मत करना ইয়াত হাত উজান দিছে কিছুমান গুটখাখোৰ ল'ৰাই আমি এটা ভিডিঅ'ত প্ৰত্যক্ষ কৰিছোঁ ভিডিঅ'টো আপোনালোকক দেখাম এটা ভিডিঅ'ত প্ৰত্যক্ষ কৰিছোঁ ল'ৰা এজনে মাৰপিট কৰি আছে আৰু এজন মহিলা কৈ আছে তেওঁৰ ছোৱালীৰ নাম লোৱা বুলি কিন্তু ল'ৰাজনে অস্বীকাৰ কৰি আছে তথাপিও
ল'ৰাজনক এই বিশাল সিং আৰু বিকাশ ৰয়ে মাৰপিট কৰি আছে। মুছলিম ছোৱালী ফ্ৰেণ্ড হিচাপত কোন আছে মানে মোৰ ফ্ৰেণ্ড হয় মই আগতে অহা নাই না কোন মুছলিম ছোৱালী কৈ আছিল সেনেকে কোৱা নাই তুই আগত পাই এনেকে কি কৈ আছে ফোন বাদে মাৰি খাবি পিছলৈ যা কেনেকে নাম্বাৰটো কেনেকে কি পাইছা সেইটো কওঁ নাম্বাৰটো মানে কি আমি আগতেতো অহা নাছিলোঁ চাগে এনেই লগ হ'লে নাম্বাৰটা কেনেকে পালি এতিয়া ক নাম্বাৰটো তাৰ পৰা লৈছোঁ কাৰ পৰা লগ কেনেকে পালি লগ কেনেকে পালি প্ৰিয় দৰ্শক, এই ভিডিঅ'ৰ জৰিয়তে বিকাশ সিং আৰু বিশাল ৰক এটা কথাই জনাব বিচাৰোঁ, তোমালোকে যিটো কৰি আছা সেইটো বহুত বেয়া কাম কৰি আছা। এইটো উত্তৰ প্ৰদেশ নহয়, এইটো অসম হয়। ইয়াত সকলো জাতি জনগোষ্ঠী মিলাপ্ৰীতিৰে থাকে আৰু তোমালোকৰ যিটো মাইণ্ডেড হয় এইটো আমি ইতিমধ্যে গম পাইছোঁ। আৰু বজৰং দলকো ইয়াৰ মাধ্যমত মই এটা কথা ক'ব বিচাৰোঁ, কিছুমান সংবাদ মাধ্যমত তেওঁলোকে বজৰং দল বা RSSৰ ল'ৰা হয় বুলি প্ৰকাশ পাইছে। এতিয়া বজৰং দল আৰু RSSে নিশ্চয় এই ল'ৰা দুজন আপোনালোকৰ দলৰ সদস্য হয়নে নহয় এইটো আপোনালোকে স্পষ্টকৰণ কৰি দিব লাগে, নহ'লে আপোনালোকৰ সংগঠনক ৰাইজে অকল মুছলিম নহয় সকলো জাতি জনগোষ্ঠীয়ে আপোনালোকক ঘৃণাৰ দৃষ্টিৰে চাব। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যিসকল ব্যক্তিয়ে মোৰ ফেচবুক পেজত এই ভিডিঅ'টো চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব, আৰু যিসকল ব্যক্তিয়ে মোৰ ইউটিউব চেনেলত চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগে লগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।